সকলকে মোৰ ইতিহাসে ফেচবুক আপোনালোকে আন্তৰিক মেলালৈ অৱশ্যে সেই মই এতিয়া বকো আহিছোঁ নাৰ্জাৰী বকো হয় আৰু আপোনালোকৰ চেষ্টা বলক সকলো লাষ্টৰ চেষ্টা কৰা এনেকুৱা ফুল মাতি ধুনীয়া ধুনীয়া ফুল আছে আৰু এইটো কম দামত পাব আপোনালোকে 100ৰ পৰা একদম 150লৈকে আপোনালোকে ফুল পাব নিশ্চয় আৰু এইটো ভিতৰৰ যাত্ৰা আৰম্ভ কৰোঁতো সকলোকে মৰম দিব আৰু খাদ্য সকলোৱে মোৰ এতিয়া ফুলৰ বাগিচা চাবলৈ আহিছোঁ এনেই অলপ আপোনালোক দুখা মাতি কি ফুল আছে আৰু ফাৰ্ষ্টৰে চব দুখা মাতিৰে আৰু লাষ্টলৈকে চাই থাকক আৰু এনেকৈ চাওক কি ধুনীয়া এটা ফুল ধুনীয়া আৰু ডিচেম্বৰ মাহতে ফুল হ'ব আৰু থাকে আৰু ফুল লাগিব আপোনালোকে এতিয়াতে কিনিব খোজা কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু থক কি ধুনীয়া এটা ফুল আৰু নাৰ্জাৰী দেখিব পাব ফুল মই ইয়াত এনেই অলপ ফুৰিবলৈ আছে ফুল ল'ম বুলি ভাবিছোঁ এনেকুৱা আপোনাক দেখাম কি ল'ম আৰু কি নল'ম আৰু এতিয়া ফুল কম দামত পাব এইটো বকৰ আগতে পাব আৰু এনেকৈ চাওক কি ধুনীয়া এটা ফুল নাৰ্জাৰী দেখিব পাব আৰু এটা মই এদিন এটা দিছিলোঁ ভিডিঅ' ফুলৰ ভিডিঅ'টো ইমান মৰম হৈছে আপোনালোকে প্লিজ আৰু এনেকুৱা আগবাঢ়ি যাম বুলি ভাবিছোঁ চাওক গাইছ কি ধুনীয়া এটা ইয়াতো কি ধুনীয়া ধুনীয়া ফুল আছে ইয়াতে দাম আছে চব 100-150 আছে আৰু পাব আৰু আমো আছে আৰু কোনোবা লাগে ইয়াক চব পাব ইয়াতে চাওক কি ধুনীয়া এটা পৰিৱেশ আৰু ইয়াতে মধ্যমো আছে চব পাব আৰু পাব আপোনালোকে নিশ্চয় কোনো চাওক কি ধুনীয়া এটা